তো ইফালে এয়া জগন্নাথ মন্দিৰ। আমি মন্দিৰ দৰ্শন কৰিলোঁ, যোৱাকালিও কৰিছিলোঁ, তো আজিও কৰিলোঁ। ইফালে আছে ইফালে এয়া মন্দিৰ, তো জগন্নাথ মন্দিৰ ইফালে। তো আমি যোৱাকালিও কৰিলোঁ, তো আজিও কৰিলোঁ মন্দিৰ দৰ্শন। ব'লা আজি আমি আহি আছোঁ সাগৰত, সাগৰ চাব আহি আছোঁ। তো জগন্নাথ মন্দিৰ মানে তো ওচৰতে, তো এইটো ৰাস্তা দিয়ে যায় মানে তো সাগৰত। তো ইফালে এইটো ৰাস্তা দি মানে হেৰি পায়, সাগৰ পায়। কি মস্ত মস্ত খাজা, তো কি মস্ত মস্ত খাজা। বহুত তো গৰম লাগিল কাৰণে তো ইয়াৰ পৰা মানে তো ঠাণ্ডা খাই লওঁ। কি নাই প্ৰায় 30। তো আমাৰ বহুত গৰমৰ কাৰণে ৰ'দ দিছে, তো গৰমৰ কাৰণে তো এইফালে বৰফ খাওঁ আমি ঠাণ্ডা, এইটো বৰফ লৈ লৈছোঁ। কি না 30 নাই গোটা, হা 16 লিটাৰ। গৰমৰ কাৰণে বৰফ লৈ আৰু এটা এইটোতে লৈছে 30 টকা, এটাতে 30 টকা। পাৰলৈকে আৰু বেছি দূৰ নাই, পাম আৰু এইফালে এইবিলাক ডাঙৰ হোটেলবিলাক, এই ডাঙৰ ডাঙৰ হোটেল, তলত এইবিলাক দোকান, কাপোৰৰ দোকান, তো হোটেল এইবিলাক মানুহে গা পা ধুই আহিলে সাগৰ পৰা, এইবিলাক মানুহে সাগৰৰ পৰা গা চা ধুই আহিলে এইবিলাক দোকান আছে। তো সাগৰৰ পাৰে পাৰে মানে তো এইটো ৰাস্তা দি আহে আৰু এইটো ৰাস্তা দি যায় সাগৰত। এইবিলাক চাউথ হোটেল, এইবিলাক ৰুম চুম আছে আৰু তো ইফালে যায়। আমি গাড়ীত আহিবহে ৰাখিম নেকি, গাড়ীত আহিব পাৰে মানে, সৰু সৰু অটো আহে, তো অটো লৈ আহিব পাৰি। এইফালে কাপোৰৰ দোকান আছে, সেইটো গলি হয়, পূৰা গলি চবফালে মানে গলিয়ে আৰু পূৰা গৰম দিছে, আজি ৰ'দ পূৰা দিছে, তামাম ৰ'দ দিছে। চাওক তো মস্ত মস্ত হোটেল এইবিলাক, এই চাওক এইবিলাক তো এইবিলাক তো মস্ত মস্ত হোটেল এইবিলাক, হা মস্ত মস্ত হোটেল, বহুত হোটেল আছে। সাগৰ পৰা বহুত হোটেল আছে, এইবিলাক চাই এইবিলাক হোটেল মস্ত হোটেল, বহুত হোটেল আছে, মস্ত মস্ত হোটেল এইবিলাক চাওক। এইবিলাক তো এইবিলাক হোটেলত এদিন থাকিব পাৰিলে পূৰা একদম গলিয়ে আহিব লাগে, গলিয়ে একদম চাওক এইগিলা পূৰা গলিয়ে চাওক, পূৰা মানে গলিয়ে আহিব লাগে সাগৰ মানে। কিমান সৰু সৰু গলি, পূৰা গলিয়ে যাব লাগে। তো আহিব লগা তো ৰাস্তাটো সিটো চাইডে পাৰ হ'ব লাগিব, ৰাস্তা পাৰ হ'ব ইফালে এইটো ৰাস্তা, আমি এইটো গলি দি আছোঁ, এইটো ৰাস্তা, তো ৰাস্তা ইফালে পাৰ হ'ব লাগে আৰু ৰাস্তা পাৰ হৈ আহিলোঁ, এনে পূৰা আহি আছোঁ। ইফালে এইবিলাক বজাৰ আছে সাগৰৰ পাৰত, সাগৰৰ পাৰত এইবিলাক বজাৰ চব বজাৰ, আৰু তলত এইবিলাক বালি চব, তো বালি আজি বহুত মানুহ আছে, বহুত মানুহ আহিছে। এইফালে চাওক তো সাগৰ দেখা পালোঁ ভাই। শোনো আগত যাওয়া Sama.
বাহ চলে চাওক সোনা আৰু মানে চায়ে ভাল লাগে বহুত ভাল লাগে চায়ে কিবা এটা ভাল লাগে বহুত মানুহ আৰু চব মানুহ গাড়ী আছে চায়ে কিবা এটা ভাল লাগে বহুত ভাল লাগে চাই একদম মজা লাগে চাই মজা লাগে তো আৰু এখন জাহাজ 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 এখন দেখা যাচ্ছে এই জাহাজখন এখন দেখা পাইছোঁ এইখন এইফালে এখন জাহাজ আহি আছে আকৌ জাহাজ এখন আহি আছে খালি মানে চাই থাকোঁতে লাগে ইফালে এইফালে চাওক ইফালে মানে চালি চাই থাকোঁতে লাগে এই চকীত বহি থাকি বহি থাকি মজা লাগে চাই থাকোঁতে লাগে বহুত মজা লাগে চাই চাই বহুত মজা লাগে বঢ়িয়া লাগছে চাই সাগৰৰ পাৰে পাৰে ঘূৰিব অলপ এনে তো ইয়াত নাৰিকল আছে ইয়াত তো নাৰিকলৰ পানী দৈ দিওঁ 50 দিওঁ 50 তো নাৰিকলৰ পানী খাম এতিয়া তো এইফালে আছে ইয়াত তো নাৰিকল তো ইয়াত আজি গৰম তামাম গৰম মানে ইয়াত নাৰিকলৰ পানী খাওঁ আমি দো তো নাৰিকলৰ পানী লৈ ল'লোঁ চশমা লৈ লৈছোঁ মই ইফালে আছে চানা ইফালে 10 টকা চানা লৈ লওঁ ইফালে চানা তো চানা খাম এতিয়া ইফালে চানা বনাই আছে চানা বনাই চানা বনাই আছে তো ভাইয়ে শৰ্মা তো চানা লৈ ল'লোঁ এয়া এতিয়া চানা খাওঁ চটপটা লঙ্কাটা দেবেন না লঙ্কাটা দেবেন না আৰু পূৰা ঘূৰিলোঁ সাগৰৰ পাৰে পাৰে তাৰপিছত সাগৰৰ পাৰতে ওচৰতে এইবিলাক হোটেল আছে এই চাওক এইবিলাক পূৰা হোটেল আছে আৰু এইবিলাক হোটেলত থাকিব পাৰি এদিন পূৰা মজা লাগিব থাকি এদিন ওচৰতে সাগৰ আছে আৰু ইফালে হোটেল তো বহুত মজা লাগিব থাকে এদিন থাকিব পালে ভাল আছিল তো আৰু মোৰ নামটো লিখি দিলোঁ ইয়াতে সাগৰৰ পাৰতে বালিত মোৰ নামটো লিখি দিলোঁ ৰুক্ম মোৰ নামটো লিখি দিলোঁ
এতিয়া এখন হোটেল বিচাৰি আছোঁ মানে ভাত খাব লাগি ভোক লাগি আছে বহুত আৰু এখন হোটেল বিচাৰি আছোঁ আৰু অলপ কম দামৰ তো আমি হোটেলত আহিলোঁ আহি গ'ল ইফালে এয়া ভাত দালি চব্জি ইফালে ভাজি আচাৰ আছে নিমখ জলকীয়া ভাত কিবা ভোক লাগি আছে বোলে কেনেকুৱা এইফালে পূৰা ভোক লাগি আছে তো আৰু মানে বৰষুণ দিছিল তো আমি আহি থাকোঁতে তো সাগৰ চাহ আহি থাকোঁতে বৰষুণ দিলা অলপ দোকানত গৈছিলোঁ এইফালে পানী পানী হৈ গৈছে আৰু এইফালে যাওঁ পানী হৈ গৈছে এইফালে চাওঁ পানী পানী মানে অলপ বৰষুণতে পানী হৈ গৈছে অলপ বৰষুণ পূৰা পানী পানী হৈ যায় ইফালে চাওক পানী হৈ গৈছে পূৰা একদম পানী হৈ গৈছে আৰু এতিয়া সন্ধিয়া হ'ল 5:30 আৰু এইটো মন্দিৰৰ মানে পতাকা এখন তো জগন্নাথ মন্দিৰৰ পতাকাখন মানে প্ৰত্যেক দিনা সন্ধিয়া নুময় তাৰমানে আৰু নতুন পতাকা ল'বই এটা আকৌ এইবিলাক আৰু মানুহবিলাকে চাবলৈ পূৰা ৰখি আছে বহুত মানুহ চাবলৈ ৰখি আছে তো আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল অলপ সাগৰৰ ফালেও গ'লোঁ ফুৰিলোঁ তো এতিয়া আমি মানে ইয়াতে তো মন্দিৰৰ সন্ধিয়া অলপ চাই আমি এতিয়া ডাইৰেক্ট যাম মানে ৰুমত তো ইয়াতে অলপ আমি থাকি ডাইৰেক্ট ৰুমত হা কোন আহিব এইটা দেখছি সেই সমুদ্রটা দেখ এটাই আছে বসো